ডাক্তৰে কি ক'লে? ডাক্তৰে কতে তইতো আহি উভতিয়ে নগলি। এক্সিডেণ্ট হৈছিলে। এদিন আৰু ছাৰৰ ওচৰত আঁঠু লৈ সৈমান কাঢ়ি তাই সেৱতা ফালি সেইটো অকণ। গুৱাহাটীৰ বেলতলাৰ মেট্ৰিক্সত সম্পন্ন হ'ল আজি মুক্তিপ্ৰাণ ইমনৰ প্ৰিমিয়াম শ্ব'। উপস্থিত আছিল শিল্পী তাৰকা গৰম বন্ধৰ বিশেষ বোলছবি ইমন আজি শুভমুক্তি। হাঁহি ছাছপেন্স আৰু মনোৰঞ্জনৰ ভঁৰাল। মোৰতো বাদে, তই ইয়াত কি কৰিছ? ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৱে যে ভাল পাব পৰা এখন বোলছবি ইমন। সুদীৰ্ঘ 11 বছৰ একেলগে ধাৰাবাহিকত অভিনয় কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত একেলগে বেহাৰবাৰী আউটপোষ্টৰ কে আৰু মোহন ৰূপী সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটে অহা গৰমৰ বন্ধত আইতা নাতিৰ পৰা নতুন প্ৰজন্মৰ বাবে নিৰ্মিত এখন সুন্দৰ কাহিনীৰ ওপৰত মনোৰঞ্জনধৰ্মী অসমীয়া চলচ্চিত্ৰ ইমনত সুন্দৰ অভিনয় কৰিছে। মাধুৰিমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, মুন্মী ফুকন, সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট, চিমি ৰায়ন, বিকি, ৰাজীৱ গোস্বামী, অৰ্ণৱ আয়ান, সিদ্ধাৰ্থ কলিতা, ইমৰান, স্নিগ্ধা গগৈ, সাজু, সমীৰণ গোস্বামী আদিকে ধৰি বহুকেইগৰাকী নপুৰণি অভিনেতা অভিনেত্ৰী। ছবিখনৰ সহকাৰী পৰিচালক হিচাপে আছে প্ৰশান্ত বৰা, সহকাৰী পৰিচালক উৎপল বৰ্মন আৰু অংকুৰ ডেকা। বাগৰুম্বা, নীল আকাশ আৰু ইমৰানৰ কণ্ঠত ইপচনলাল বৰুৱাৰ সুৰ, কথা আৰু সংগীতেৰে ইমন ক্ৰিয়েশ্যনৰ দ্বাৰা প্ৰযোজিত। অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মীমান অসমীয়া ছবি ইমন। কণ্ঠ জুবিন গাৰ্গ, নীল আকাশ। ইমন দীক্ষু সংগীত, কথাসুৰ। ইপচনলাল বৰুৱা শব্দ সংমিশ্ৰণ। ইপচনলাল বৰুৱা সংগীত বিতৰক। ধ্বনি ৰেকৰ্ডছ সৃষ্টিমূলক সজাগতা সমীৰণ ৰয়, কেমেৰা চিন্ময় ৰাভা, সম্পাদক অসীম শৰ্মা। ছবিখনৰ বাবে ইপচনলাল বৰুৱাই সুৰ, সংগীত, কথাৰে সজাই উলিওৱা চকু মুদি জপিয়াম শীৰ্ষক জুবিন গাৰ্গে কণ্ঠদান কৰা লগতে মুন্মী ফুকন আৰু অৰ্ণৱ আয়ানে অভিনয় কৰা গীতটিয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। মোৰ চহৰৰ শীৰ্ষক এটি গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু নৱাগত ইমনে। অসীম বৈশ্যৰ কাহিনী আৰু পৰিচালনাৰে ইমন ছবিখন প্ৰযোজন কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইতি গগৈ দাসে। চিত্ৰনাট্যৰ সংলাপ মৃদুল কুমাৰ বৰাৰ। অভিনয়টো খুব ওপৰত আজিতো আমি চালোঁ। হয় কওক, এক্সাইটমেণ্টটো কওক, আজি ইমনৰ এক্সাইটমেণ্টটো কওক। নাই মানুহখিনি এতিয়া ওলাই আহিলে ভাল পোৱা বুলি কৈছে। সঁচাকৈ আমাৰ কাৰণে ভাল লগা আৰু আশা কৰিছোঁ যে কাইলৈৰ পৰা ছবিগৃহত আহিব আৰু অসমৰ ৰাইজে ইমনক আঁকোৱালি ল'ব, চাব, ভাল পাব। আশীৰ্বাদ। ধন্যবাদ। ইমনৰ প্ৰিমিয়াৰ শ্ব'লৈ আহিছোঁ। বিপুল দাস আৰু ইতি গগৈ দাসৰ প্ৰযোজনাৰে, অসীম বৈশ্যৰ পৰিচালনাৰে ইমন এখন খুব সুন্দৰ ছবি হ'ব বুলি আমি অনুমান কৰিছোঁ। ইতিমধ্যে আমি এটা গীত দেখিছোঁ, তাত কেকেও আছে, গতিকে স্নিগ্ধা গগৈৰ খুব সুন্দৰ অভিনয় আমি গীতটোত দেখিছোঁ বা এতিয়াও আমি অনুভৱ কৰিম তেখেতৰ অভিনয়। গতিকে মোৰ শুভেচ্ছা থাকিল ইমনৰ গোটেই টিমটোলৈ, মোৰ শুভেচ্ছা থাকিল চিনেমাখন ৰাইজে চাওক। খুব ভাল চিনেমা এখন আৰু আমি অসমীয়া হৈ অসমীয়া চিনেমাক আমি চাই উৎসাহিত কৰি অসমীয়া চিনেমাৰ ভৱিষ্যতটো উজ্জ্বল কৰিবলৈ সকলো একেলগে আগবাঢ়ি আহোঁ। আজি খুব ধুনীয়া এটা মুহূৰ্ত। আমাৰ ইমন ফিল্মখনৰ প্ৰিমিয়াৰ আমি চাবলৈ আহিছোঁ। আমাৰ মানুহবোৰ আহিছে, গতিকে যেনেকৈ ভাবিছিলোঁ তেনেকৈ হ'ব বুলি আশা কৰিছোঁ। আৰু 5 তাৰিখে প্ৰতিটো হলতে ৰিলিজ হ'ব, গতিকে আপোনালোক সকলোৱে চাব। অসীমকটো ক'ব লাগিব, প্ৰথম সি নতুনকৈ কৰিছে, খুব সুন্দৰকৈ কৰিছে আৰু প্ৰচাৰ ইমান ভাল। লগতে বিপুল দাস আৰু ইতি দাসক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে যে এখন নতুন অসমীয়া ছবি এনেকৈ ইমান সুন্দৰকৈ বনাইছে, চব ফালৰ পৰা চব সুখী মই শুনিছোঁ আৰু চব ভাল হৈছে। আশা কৰোঁ অসমৰ ৰাইজে খুব ভালকৈ আদৰিব। ইমনৰ আজি প্ৰিমিয়াৰ শ্ব'। কাইলৈৰ পৰা ছবিগৃহত, অসমৰ বিভিন্ন ছবিগৃহত ছবিখন মুক্তি পাব। আশা কৰিছোঁ ছবিখন ৰাইজে ভাল পাব। অসীমে সুন্দৰকৈ চিনেমাখন পৰিচালনা কৰিছে আৰু বিপুল দাস, ইতি দাস গগৈ তেখেতসকলে
মানে প্ৰযোজনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি কৰা নাই খুব সুন্দৰকৈ কামটো হৈছে আৰু আমি এটা ফেমিলি নিচিনাকৈ সকলোৱে কামখিনি কৰিছোঁ আশা কৰোঁ মোক দায়িত্ব এটা দি থৈছে কিবা এটা হেষ্ট কৰিহে মই যাব পাৰিম ঐ তই চিন্তা কৰিব নালাগে দে আমাৰ দত্ত ছাৰ অন্য ধনী মানুহৰ দৰে নহয় তই মোৰ লগতে থাকিব পাৰিবি আহ